ৱৰ্কশ্বপৰ সামৰণি প্ৰগ্ৰামটো পাতিলোঁ ইয়াত এটা গাঁৱত এই আমাৰ ৰাজবংশী কমিউনিটি ডমিনেটেড গাঁও হয় সেইকাৰণে আমি ৰাজবংশী ট্ৰেডিশ্যনেল ডান্সৰে আমি ৱৰ্কশ্বপটো কৰিছোঁ 10 দিনীয়া আৰু বেলেগ বেলেগ গাঁৱতো আমি তেনেকুৱাকৈ পাতিছোঁ আমি প্ৰত্যেক বছৰে তেনেকুৱা পাতোঁ BTC কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ পৰা সেইকাৰণে মানে খুবেই ভাল এটা উৎসাহ পায় ল'ৰা ছোৱালীবিলাকে এতিয়া যাতে ছামাৰ ভেকেশ্যনো চলি আছে সিহঁতৰ মানে টাইমবিলাক ৱেষ্ট নহয় আৰু এটা পৰিৱেশ এটা ভাল হৈ থাকে মানে তেওঁলোকৰ যোনটো এনাৰ্জি থাকে এইটো মানে পজিটিভ ৱেত এটা আমি মানে এটা গাইড কৰি দিছোঁ আৰু সেনেকুৱাকৈ আৰু যাতে আমাৰ এতিয়া কোকৰাঝাৰৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজটো চৰকাৰী হ'ল আমাৰ এই এতিয়া সৰু ল'ৰা ছোৱালীবিলাক উঠি আহোঁতে পিছত মানে ভালকৈ এটা চান্স পাওক তেওঁলোকে সেইটো কাৰণে আমি এটা কিবা এটা ট্ৰাই কৰি আছোঁ আৰু মই ভাবিছোঁ এইটো আমি খুবেই ভালকৈ ছাকচেছফুল হওঁ থেংক ইউ